নমস্কাৰ বন্ধুসকল, মই বিৰাজ আৰু স্বাগত কৰিছোঁ আপোনালোক সকলোকে হৰৰ এণ্ড মিষ্টেৰিয়াছ হাউচলৈ। আজি আপোনালোকে শুনিব স্কিন ৱাকাৰ নামৰ এটা পিশাচৰ কথা। ঘটনাটো কোৱাৰ আগত মই কৈ ল'ব বিচাৰোঁ যে স্কিন ৱাকাৰ হৈছে এটা এনেকুৱা জীৱ যি নৰ্থ আমেৰিকাত দেখা পোৱা যায়। এই পিশাচটোৱে সাধাৰণতে বিভিন্ন জন্তু আৰু মানুহৰ ৰূপত দেখা দিয়ে। যদি আপুনি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেধৰণৰ হৰৰ এণ্ড মিষ্টেৰিয়াছ ভিডিঅ' আপোনালোকে এই চেনেলটোত পাই থাকিব। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। আজি যি স্কিন ৱাকাৰৰ ঘটনা আপোনালোকে শুনিব, সেয়া ইংলেণ্ডৰ এজন ব্যক্তিৰ লগত ঘটা সঁচা ঘটনা। ব্যক্তিজনে তেওঁৰ লগত হোৱা ঘটনাটি ৰেডিট ৱেবছাইটত দাঙি ধৰিছে, কিন্তু তেওঁ নিজৰ পৰিচয় ইয়াত লুকাই ৰাখিছে। সেয়েহে তেওঁৰ নাম আৰু তেওঁৰ পৰিচয় দিয়াটো সম্ভৱপৰ নহ'ব। আহক তেওঁৰ লগত ঘটা ঘটনাটি তেওঁৰ পইণ্ট অফ ভিউৰে শুনো। মই ইংলেণ্ডৰ এখন সৰু গাঁৱত বাস কৰোঁ। মোৰ ঘৰৰ ওচৰতে এখন ডাঙৰ জংঘলো আছে আৰু মোৰ ঘৰৰ পিছতে বহুত ডাঙৰ ডাঙৰ গছো ভৰি আছে। আজিৰ পৰা প্ৰায় এমাহমান আগৰ কথা। মই ৰাতি প্ৰায় 3টামান বজাত হঠাৎ সাৰ পাইছিলোঁ আৰু তেনেতে মোৰ খিৰিকীৰে বহুত বেলেগ ধৰণৰ কিছুমান শব্দ শুনিবলৈ পাইছিলোঁ। শব্দবোৰ মেকুৰী বা তেনে সৰু জন্তু বহুত জোৰে জঁপিওৱা, দৌৰা এনেধৰণৰ শব্দ শুনিবলৈ পাইছিলোঁ। আৰু বহুত দূৰত কুকুৰবোৰে ভুকি থকা শব্দও শুনিবলৈ পাইছিলোঁ। কিন্তু মই এইবোৰ অকাণ কৰি শুবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেতে ঠিক মোৰ বিচনাৰ কাষত থকা খিৰিকীখনৰ বাহিৰত কুকুৰ এটাই ভুকা শব্দ শুনিলোঁ। কুকুৰটো ঠিক মোৰ খিৰিকীখনৰ বাহিৰতে আছিল। এইবোৰ দেখি শুনি মই ভয়ত কঁপি উঠিছিলোঁ আৰু ভাবিছিলোঁ যে মোৰ ঘৰৰ বাহিৰত ইমান ৰাতি ক'ৰ পৰা কুকুৰ আহিল। কুকুৰটোৰ ভুকা শব্দবোৰ সাধাৰণ নাছিলে, যাৰ বাবে মই বেছি ভয় খাইছিলোঁ। সেই ভুকা শব্দ যেন বহুত খং আৰু বহুত কঠোৰ আছিল। সেই সময়ত মোৰ গোটেই শৰীৰ ভয়ত কঁপি উঠিছিলে। মই মোৰ মা আৰু দেউতাক মাতিব যাব খুজিছিলোঁ, কিন্তু মোৰ সেই সময়ত বিচনাৰ পৰা উঠি যাবলৈকে সাহস হোৱা নাছিলে আৰু গোটেই ৰাতি তেনেদৰে ভয়তে পাৰ কৰিছিলোঁ। পুৱা হোৱাৰ লগে লগে গুগলত মই স্কিন ৱাকাৰৰ বিষয়ে ছাৰ্চ কৰিছিলোঁ, কাৰণ মই স্কিন ৱাকাৰৰ কথা বহুত শুনিবলৈ পাইছিলোঁ। শুনিছিলোঁ যে স্কিন ৱাকাৰো এনেদৰে জীৱ জন্তুৰ ৰূপ লৈ আহে। সেইদিনাই দিনৰ প্ৰায় 2মান বজাত যেতিয়া মই বাথৰুমত গৈছিলোঁ, তেতিয়া মোৰ বাথৰুমত থকা সৰু খিৰিকীখনৰ ঠিক বাহিৰতে এটা সৰু ছোৱালীয়ে লাহে লাহে কন্দা শব্দ শুনিছিলোঁ। প্ৰথমতে মই এয়া মোৰ ভ্ৰম বুলি ভাবিছিলোঁ, কিন্তু এই শব্দ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে আৰু মোৰ কালি ৰাতি ঘটা ঘটনাবোৰো মনত পৰিবলৈ ল'লে। মই সম্পূৰ্ণৰূপে ভয়ত কঁপি উঠিছিলোঁ। বিশ্বাস কৰক, মোৰ এটা খোজ দিবও সাহস হোৱা নাছিলে। কিন্তু মোৰ কাষত হৈ থকা সেই শব্দৰ বাবে, সেই কান্দোনৰ শব্দৰ বাবে মই জোৰেৰে মোৰ বাথৰুমৰ দৰজাখন খুলি বাহিৰলৈ দৌৰি আহিছিলোঁ। অলপ সময় পিছত সেই শব্দবোৰ বন্ধ হোৱা শুনি মই বহু সাহস কৰি মোৰ ৰুমৰ খিৰিকী এখনেৰে শব্দ হোৱা ফালে জুমি চাইছিলোঁ, কিন্তু তাত কোনো নাছিলে। এই সকলোবোৰ ঘটনা ঘটা প্ৰায় এসপ্তাহমানেই পাৰ হৈছিলে আৰু ময়ো লাহে লাহে এইবোৰৰ পৰা নিজক দূৰ কৰি আনিছিলোঁ। কিন্তু এই ঘটনাৰ ইয়াতেই শেষ নাছিলে। সেইদিনা মোৰ দাদাৰ জব ইণ্টাৰভিউ আছিল, যাৰ বাবে মা আৰু দাদা দুয়োজন দাদাৰ জব ইণ্টাৰভিউলৈ গৈছিল আৰু দেউতাও নিজৰ কামতে গৈছিল। পুৱা প্ৰায় 10মান বাজিছিলে আৰু মই মোৰ বিচনাৰ ওপৰত লেপটপত চিনেমা চাই বহি আছিলোঁ। তেন্তে মোৰ ৰুমৰ দৰজাখনৰ বাহিৰত কোনোবাই বহুত ডাঙৰকৈ শব্দ কৰি উশাহ লোৱা শুনিছিলোঁ। মই ভাবিছিলোঁ যে সেইজন চাগে মোৰ মা আৰু দৰজাখন খুলি দিবলৈ গৈছিলোঁৱেই। তেনেতে মোৰ মনত পৰে যে মাতো ঘৰত নাই। পিছে হ'লে মোৰ ৰুমৰ বাহিৰত কোন আছে? লগে লগে মোৰ স্কিন ৱাকাৰলৈ মনত পৰিছিল।
আৰু মোৰ গোটেই শৰীৰ ভয়ত কঁপি উঠিছিল। মনত পৰি উঠিছিল সেই সকলোবোৰ কথা যি ঠিক এসপ্তাহ আগত মোৰ লগত ঘটিছিলে। কিন্তু মই বহুত সাহস কৰি জোৰেৰে চিঞৰি উঠিছিলোঁ, মা নেকি? কাৰণ কিবা দৰকাৰৰ বাবে হয়তো মা ঘৰত ঘূৰি আহিব পাৰে। কিন্তু বাহিৰৰ পৰা মই একো উত্তৰ পোৱা নাছিলোঁ। আৰু সেই ডাঙৰ ডাঙৰকৈ উশাহ লোৱা শব্দ মোৰ দৰজাৰ বাহিৰৰ পৰা নিৰন্তৰে আহি আছিল। মই লগে লগে মোৰ ৰুমত থকা ডাঙৰ টেবুলখন দৰজাখনত লগাই দৰজাখন ভালদৰে বন্ধ কৰি দিছিলোঁ, যাতে কোনো মোৰ ৰুমৰ ভিতৰত আহিব নোৱাৰে। আৰু গোটেই দিনটো মই মোৰ ৰুমত তেনেদৰেই বন্ধ হৈ আছিলোঁ। কাৰণ সেই শব্দ তেতিয়ালৈ আহি আছিল যেতিয়ালৈ মোৰ মা আৰু মোৰ দাদা ঘৰলৈ ঘূৰি অহা নাছিলে। গতিকে বন্ধুসকল, এয়ে আছিল স্কিনৱাকাৰৰ এটা সত্য ঘটনা, যি সেই আনন'ন পাৰ্চনজনে ৰেডিট ৱেবছাইটত উল্লেখ কৰিছিলে। আজিৰ এই ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।